Hello guys, good morning and welcome to my YouTube channel BK Assamese Musical Editor. নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো গাইস। বহুত দিনৰ মূৰত ব্লগ দিছো মানে কেইদিনমান ব্লগ দিব পৰা নাই। এটা ভিডিও দিছো, শৰ্ট ভিডিও দিছো কথা আৰু মাজে মাজে ৰিলস দিছো। কিন্তু ব্লগ দিব পৰা নাছিলো। এটা আজিতো জানে সবে আজি মহাশিৱৰাত্ৰি, আজি শিৱৰাত্ৰি স্পেশাল ব্লগ বনাইছো। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব সবে। আৰু গাইস এতিয়া আপোনালোকক এখন ডাঙৰ শিৱৰাত্ৰি দেখাব লৈছে। মানে মই ঘৰৰ পৰা 1 কিলোমিটাৰ মান দূৰ হ'ব এই ডাঙৰ শিৱৰাত্ৰি এখন দেখা পানি। আৰু সেই মন্দিৰটো মই আপোনালোকক দেখাইছোঁ। এই মন্দিৰটো ভিডিঅ'ত মই কৈছিলোঁ ভিডিঅ'টোত তাতে বহুত ডাঙৰ শিৱৰাত্ৰি অজস্ৰ মানুহ হ'ল। মই কৈছিলোঁ আপোনালোকক এদিন দেখাম বুলি। সেই শিৱৰাত্ৰিখন আজি আপোনালোকক দেখাম। অজস্ৰ মানুহ হয় গাইছ। ভিডিঅ'টো আজি বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব যে আছে, সম্পূৰ্ণ চাই থাকিব। আৰু গাইছ প্ৰথমে আমাৰ ঘৰৰ কাষৰ শিৱ মন্দিৰটোৰ পৰা আহোঁ, তাতে চাকি ধূপ জ্বলাই আহোঁ। শিৱ বাবাক ভাবোঁ অলপ চবৰে যাতে ভাল হয়, তাৰপিছত তাতে যাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এই বলক ভিডিঅ'টো আৰম্ভ। কৈলাসৰ শিখৰে থাকে মহাদেৱ, সঙ্গে পাৰ্বতীয়া দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবা। প্ৰেম পূজাৰী তুমি জটাধাৰী, কৈলাসপতি তুমি আদি অধি, উমানন্দ তুমি উমাপতি, নীলকণ্ঠ তুমি ত্ৰিপুৰাৰী। কৈলাসৰ শিখৰে থাকে মহাদেৱ, সঙ্গে পাৰ্বতীয়া দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবা। প্ৰেম পূজাৰী তুমি জটাধাৰী, কৈলাসপতি তুমি আদি। গাইছ মই চাকি জ্বলে এতিয়া মন্দিৰত লাগি আছোঁ। যোনটো মন্দিৰত আপোনালোকক শিৱৰাত্ৰি দেখাম বুলি কৈছোঁ। পুৰা যাই আছোঁ। মোৰ লগত আছে ৰক্তিমৰ এটা ইউটিউব চেনেল আছে, ৰক্তিম ডেকা বুলি আছে। চাই ল'ব তে যাই পাই লগ পাই আছোঁ। চাই কৈ দিয়ক। আৰু আহি সেই মন্দিৰটো পাই গ'লোঁ গাইছ। দেখছি কিমান গাড়ী ৰখা আছে, বহুত মানুহ আছে। দেখছি না ভিতৰত সোমাম এতিয়া। ভিতৰত দেখছি না গাইছ গাড়ী চাইকেল চবা জাগা নোহোৱা হৈছে। শিৱৰাত্ৰিৰ দিনা এই মন্দিৰটোত অজস্ৰ মানুহ হয়। আৰু গাইছ ইয়াতে দোকান পোহাৰো বহুত আহে, দেখছি না চাৰিওফালে দোকান। আৰু গাইছ ইফালে দেখছি না কিমান ডাঙৰ প্ৰকাণ্ড শিৱ বাবাৰ মূৰ্তি বনাইছি। দেখছি না এইটো কি ধুনীয়া লগা হৈছে। ওচৰক লাগি যাই পেলাই ভাল কৰি দেখাই আছোঁ, ৰ'বক চাই থাকিব গাইছ। প্ৰেম পূজাৰী তুমি জটাধাৰী, কৈলাসপতি তুমি আদি অধি, উমানন্দ তুমি উমাপতি। দেখছি না গাইছ মানুহ যাবাৰ উপায় নাই, তাৰমানে ইমান মানুহ হৈছে। গাইছ জহত দি চহত দি মানুহ দেখছি না, ক'ৰ পৰা যি মানুহগিলা নাইছি ভগৱানে জানে গাইছ। আৰু এইটো মন্দিৰৰ পুখুৰী দেখছি না। এই মন্দিৰটো আগতে ভিডিঅ' মই বনাইছোঁ, বেছি আৰু দেখাব লগা নাই। এই পুখুৰী চুখুৰী চব দেখাইছোঁ আগৰ ভিডিঅ'টোত। আৰু দেখছি না চাৰিওফালে পুখুৰীৰ পাৰে পাৰে মানুহ। গাইছ এতিয়া নিৰ্মালীও ল'ব লাগিছিল, কিন্তু নিৰ্মালী মন্দিৰৰ ভিতৰত সোমাই ল'ব নোৱাৰিম, বহুত মানুহ। বাহিৰতে ল'ব লাগিব নিৰ্মালী। কৈলাসৰ শিখৰে থাকে মহাদেৱ, সঙ্গে পাৰ্বতীয়া দেৱৰো দেৱতা হৰ হৰ মহাদেৱ থাকে ডম্বৰুবা। প্ৰেম পূজাৰী তুমি জটাধাৰী, কৈলাসপতি তুমি আদি অধি, উমানন্দ তুমি উমাপতি, নীলকণ্ঠ তুমি ত্ৰিপুৰাৰী। কৈলাস
কিবা কৰি খেলা আশা কৰি ফেলে মন্দিৰৰ ভিতৰখন দেখিছোঁ দিয়ক গাইছ। গাইছ কেইটামান মোক বন্ধুক লগ পালোঁ মোৰ ভিডিঅ' Baskar. Baskar mo rin dito sa kanila. Kimas, Baskar ito balik. গাইছ দেখছিনে পুখুৰীটোৰ চাৰো কাষে মানুহ। আৰু গাইছ আপোনালোকক যিমান দেখা পাব পাইছোঁ তাত দেখিছোঁ কিমান মানুহ হৈছেতো আপোনালোকে দেখা পাইছে। এতিয়া ঘৰকলৈকে যাওঁ, ঘৰৰ কাষত যোনখন শিৱ পূজা চলি আছে তাতে অলপ থাকোঁ, গাঁৱৰে পূজা যিহেতু তাতে ভোগটো খাওঁ, মানে খিচিৰি বনাইছে আৰু ইয়াতে আপোনালোকে দেখিছে কিমান মানুহ হৈছে। তাৰপিছত ভিডিঅ'টো বেছি দীঘল নকৰি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এনেকৈ কৰি থৈ দিব আৰু প্লিজ নতুন কৰি যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈকে ইচ্ছোঁ ধন্যবাদ। জয় আই অসম।